আপোনালোকক একেবাৰে মনে মনে সঁচা কথা এটা ক'বলৈ আহিছোঁ দেই। কাকো নক'ব দেই আপোনালোকে হ'লে, কৈ দিছোঁ হ'লে একদম চিক্ৰেট কথা মনে মনে ক'ম দেই আপোনালোকক। একদম বহাগৰ বিহুত নহয়, বিহু চাবলৈ বুলি গৈছিলোঁ, বিহু মেলা চাবলৈ বুলি। সোনকালে গ'লোঁ নহয়, 6টামান বজাতে গ'লোঁ। 6টামান বজাতে গৈ পিনে একদম বহি আছোঁ। আজি বাপেকে বোলো একদম ৰাতিপুৱাই দিম আৰু গোটেই ৰাতিটো আজি বিহুকে চাম আৰু গায়ক আহিব, গায়ক চাম এনেকৈ বুলি ভাবি একেবাৰে 6টা বজাতে গৈ বহি ল'লোগৈ নহয়। চিট টিট লৈ লৈছোঁ আৰু একদম ল'ৰাকেইটাকো বহাই লৈছোঁ, ময়ো নিজে বহি লৈছোঁ। বহি আৰু চাই আছোঁ এই মিটিং হৈছে, কিবা ভাষণ দিছে, তাৰপৰা এই সৰু ল'ৰা ছোৱালী নাচ হ'ল। তাৰপিছত আৰু বোলে 10টামান বাজিছে আৰু বিহু দুযোৰামান উঠিবলৈ লৈছে। এই ৰং মন হৈছিলে নেকি আৰু চৰাইদেউ বিহু এনেকৈ উঠিবলৈ বুলি আৰু যোজা কৰিছে আৰু দেই। সেই সময়তে পেটটোনো কিনো হ'ল একেবাৰে ইপিনে গড়গড়নি সিপিনে গড়গড়নি, একদম মই কি কওঁ কি নকওঁ উপায় নোপোৱা হৈছোঁ আৰু দেই। একদম থাকিব পৰা নাই মানে, একদম কি কৰোঁ কি সিনো পালে বোলো অকস্মাতে আজি পেটটোনো মোৰ আজি কি হ'ল এনেকৈ ভাবিছোঁ আৰু দেই মনে মনে। তাৰপিছত একো ল'ৰাকেইটাও কিবা কিবি কৈ আছে, মাত মাতিবলৈ মন নাই যোৱা, একদম উপায় নাপায় কিবা কিবি বহি আছোঁ আৰু যেনে তেনে আৰু দেই। একদম পেটটো চিকুট মাৰি এবাৰ ধৰে, আকৌ গড়াই থাকে। এয়া আজি কি হ'ল আকৌ বোলো। আজি বোলো ভাবিছিলোঁহে বোলো গোটেই ৰাতিটো আজি মই বিহু চাম বুলি, এনেকুৱা হ'লে কেনেকৈ হ'ব বাৰু। একদম প্ৰথমতে বহি আছোঁ দেই, একদম আগত গৈ বহিছোঁগৈ নহয়, একেবাৰে বক্সডালৰ ওচৰতে বহিলোঁ। মানুহজনলৈ ফোন লগাইছোঁ, বোলো মই ঘৰলৈকে যাওঁ নেকি এনেকৈ বুলি ভাবি ফোন লগাইছিলোঁ। তাৰপিছত আৰু বক্সডালৰ ওচৰতে ফোন বহি ল'লোঁ নহয়। ফোন কৰিলেও শুনি নাপাওঁ, সেইপিনে কিবা এটা ক'লেও শুনি নাপাওঁ, এইপিনৰ পৰা কিবা এটা ক'লেও শুনি নাপাওঁ। কি কৰোঁ উপায় নাই, একদম মানে দাঁত মোৰ কচি আৰু বহি আছোঁ আৰু যেনে তেনে দেই। একদম এনেকৈ ওচৰৰ মানুহবোৰে আচৰিত পানীছে, এইজনী আজি কিহে পালে আকৌ, এবাৰ দাঁত কামুৰিছে, এবাৰ ওঠ কামুৰিছে, এইজনী আজি কিহে পালে বুলি ভাবিছে। ইজনীও চাইছে মানে কাৰোলৈ চাবলৈ সময় নাই আৰু বুজিছনে। এনেকুৱা অৱস্থা হ'ল তাৰমানে মই ভাবিব নোৱাৰি, উঠি যাবও নোৱাৰোঁ নহয়, মানুহ ভিৰ হৈ থাকিলে এতিয়া ওলাব নোৱাৰোঁ। একেবাৰে মানে কি হৈছে মানে ক'বই নোৱাৰোঁ, মোৰ অৱস্থা বেয়া একেবাৰে দেই। আচৰিত পালোঁ আৰু মই জীৱনত এনেকুৱা কোন দিনাখনি হোৱা নাই নহয়, এইবাৰে প্ৰথম। কি ক'ব, আপোনালোকৰ কাৰোবাৰ হৈছে নি এনেকুৱা তাৰপিছত আৰু মানুহজনক উপায় নাপায় যেনে তেনে মাতিলোঁ আৰু মানে মাতি আনিলোঁ আৰু ব'লা বোলো মোক ঘৰত থৈ। মানুহজনে কৈছে তই বোলে ৰাতিপুৱালৈকে চাম বুলি আহিছিলে, এতিয়া আকৌ ইমান সোনকালে যাৱেই নে বোলে। নক'বা মোক যেনে তেনে ঘৰত থৈ আহাগৈ ব'লা, তুমি আকৌ আহিবা কি কোৱা কৰি থাকিবা, মোৰ মুঠতে ঘৰত যেনে তেনে থৈ আহা বুলি কৈ মুঠতে ওলাই আহিলোঁ আৰু দেই। যেনে তেনে আহি মুঠতে কোনো মতে ঘৰখন পাইছোঁহি আৰু ঘৰখন পায়ে ল'ৰাকেইটাক কৈছোঁ তহঁতি বোলো ভিতৰলৈ যা, মই একদম বাহিৰে পোনাইছোঁহে আৰু এনেকুৱা অৱস্থা হৈছেনে। একদম মানে কি কৰোঁ কি নকৰোঁ উপায় নাইকিয়া হ'ল আৰু একদম জীৱনত এনেকুৱা হোৱা নাই মোৰ, এইবাৰে প্ৰথম হৈছে দেই। কি ক'ব, অলপ অশান্তি পোৱা নাই দেই।